হয় বন্ধু বান্ধৱীসকল, এতিয়া আমি এটা চিম্পুল পাটিৱালা চেলোৱাৰ চিলাই কৰি দেখুৱাম। ইয়াত প্ৰথমে আমি চেলোৱাৰটোৰ কঁকালৰ বেল্টটো চিলাই কৰিম। বেল্টটো চিলাই কৰাৰ সময়ত নিয়াৰি লগোৱাৰ বাবে অলপ ফাঁক ৰাখি চিলাই কৰিম। এতিয়া এই ফাঁকটো আমি ধুনীয়াকৈ চাপ চিলাই মাৰি ধুনীয়াকৈ বহাই দিম। এতিয়া প্ৰথমে আমি এইফালে এক ভাঙা দি এটা চিলাই কৰি ল'ম। এতিয়া এইটো চিলাই কৰাৰ পিছত আকৌ নিয়াৰিটো সোমোৱাকৈ 1 ইঞ্চি পৰিমাণ বহলকৈ ইয়াত চিলাই কৰি দিম। চিলাই হোৱাৰ পিছত এতিয়া আমাৰ বেল্টৰ কাম শেষ। ইয়াত মিডিল মাৰ্জিনবিলাক ধুনীয়াকৈ কাটিং কৰি দিম। কুচি লগোৱাৰ সময়ত আমাৰ মেজাৰমেণ্টবিলাক আমি মিলাই চিলাই কৰিব পাৰোঁ। বেল্টটো চিলাই হৈ যোৱাৰ পিছত এতিয়া আমি চেলোৱাৰৰ তলৰ বটম চিলাই কৰিম। ইয়াত আমি বক্ৰম লগাম। বক্ৰমটো মাৰ্জিনৰ সমানত বহাই মুৰিৰ কাপোৰটো ভাঙি প্ৰথমত এটা চিলাই মাৰি দিম। এতিয়া আমি বক্ৰমটো দাগ খোৱাকৈ গোটেইটো ভাঙি ইফাল দি এটা চিলাই মাৰিম। ইয়াৰ পিছত এতিয়া ইয়াক উল্টাই চিধা পিঠত প্ৰথমতে কিনাৰত এটা চিলাই দি ইয়াক বক্ৰমটোৰ লগত কাপোৰটো বহাই ইফালে সিফালে ঘন ঘনকৈ কেইটামান চিলাই কৰি দিম। যদি ইয়াত চিধা চিধা চিলাই দিয়ে তেন্তে হ'ব, বা যদি কিবা ডিজাইন কৰি চিলাই দিয়ে তেও হ'ব। মই ইয়াত এনেদৰে বেকা বেকি চিলাই দিম। এইটো হ'ল ঠিক একে মিলত আমি সেইটো পাৰ্টতো কৰিম। এইটো হোৱাৰ পিছত এতিয়া আমি কলিৰ কাপোৰসমূহ জইন কৰিম। ইয়াত আমি কলিৰ কাপোৰ জইন কৰিম। এই সাইডটোৰ নিচিনা আমি এই সাইডটোতো এটা কলি জইন দিম।
এনেদৰে জইন কৰি ইয়াৰ ওপৰত আমি এটা লক চিলাই মাৰি দিম যাতে চিলাইটো মজবুত হয়। ঠিক এই পাৰ্টটোৰ নিচিনা আমি সেই পাৰ্টটোতো এনেকৈ সেম জইনটো দিম। ইয়াত জইন দিয়া আমাৰ শেষ হোৱাৰ পিছত আমি এতিয়া চেলোৱাৰটোৰ হাই জইন কৰিম। হাই জইন কৰাৰ বাবে দুয়োটা পাৰ্ট এটাৰ ওপৰত এটা সমানে সমানে ৰাখি ইয়াত যদি চিধা চিধিকে চিলাই দিয়ে হ'ব, কিন্তু আমি ইয়াত এইটো ভাঙি এটা চিলাই কৰি দিম। একে সমানত একে মিলত এইটো ভাঙি এনেদৰে চিলাইটো কৰি ইয়াৰ ওপৰত আমি লপ চিলাই মাৰিম। ইয়াত লপ চিলাই মাৰাৰ পিছত এইটোৰ নিচিনা সেম সেইটো সাইডতো আমি একেই জইন দিম। এইটো জইন হোৱাৰ পিছত এতিয়া আমি মিডিল সেন্টাৰটো মিলাই বটমৰ পৰা সাইড জইন কৰিম। এনেদৰে বটমটো সমান সমান কৰি আমাৰ বটমৰ মেজাৰমেন্টটো মিলাই আমাৰ বটমৰ মেজাৰমেন্টটো আছিল 14 ইঞ্চি। ইয়াত কাপোৰটো ডবল আছে, আমি ফিতাটোত 7 ইঞ্চি ইয়াত এটা মাৰ্জিন কৰি ঠিক সমান সমান কৰি আমি এই চিলাইটো মাৰিম ইমূৰৰ পৰা সিমূৰলৈ। এই চিলাইটো দিয়াৰ সময়ত মাজত থকা এই জইনসমূহ অৱশ্যই লক্ষ্য ৰাখিব লাগিব। সিটো পাৰ্টৰ ইটো পাৰ্টৰ এই জইনসমূহ ঠিক মিলি যাব লাগিব। এইটো চিলাই দিয়াৰ পিছত ইয়াৰ ওপৰত আৰু এটা ডবল চিলাই মাৰি দিম, যিহেতু এই কাপোৰটো উৰুপ থাকে। ইয়াত চিলাইটো মজবুত লাগিব, নহ'লে চিলাইটো ফাটি যোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে ইয়াত আমি 2টা বা 3টা চিলাই আমি কৰি দিম। আপাতত মই ইয়াত 2টাই মাৰিম। এতিয়া এই চিলাইটো শেষ হৈ যোৱাৰ পিছত এই সাইডেদি সূতা উঠি নোযোৱাৰ বাবে আমি এনেকৈ সৰু সৰুকৈ চেগাম বা কুটকা কাটি দিম।
এয়া কাটিঙৰ পিছত আমি কঁকালৰ বেল্ট জইন কৰিম। তাৰ বাবে মিডিল চেণ্টাৰবিলাক মিলাই আমি মাজে মাজে কুটকাপ বা চেগাম কাটি মাৰ্জিং কৰি ল'ম, যে আমাৰ চাৰিও চাইডে কুচিবিলাক সমান সমানকৈ আমি কাপোৰ দিব পাৰোঁ। তাৰ বাবে দুয়োটাৰেই ঠিক মিডিলৰ পৰা ইয়াৰ চিলাইটো আৰম্ভ কৰিম আৰু চাৰিও চাইডে এনেদৰে 1 ইঞ্চি পোনে 1 ইঞ্চি তেনেকুৱা এটা হিচাপত একে মিলত এই কুচিবিলাক বহাই আমি গৈ থাকিম। একেটা হিচাপত একেটা মিলত চাৰিও চাইডে মাজে মাজে আমি যি চিনবিলাক দিছোঁ এই চিনবিলাক মিলি গৈ থাকিলে আমাৰ চাৰিও চাইডত কাপোৰটো সমান সমান পৰিব। গতিকে এই চিনবিলাক এই কুচি দিয়াৰ সময়ত লক্ষ্য ৰাখিব লাগিব। এনেদৰে কুচি দি চিলাইটো সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আমি এই ছাইডটোত অভাৰলক মাৰি ইয়াৰ ওপৰত চাপ চিলাই কৰি দিম। আমি অভাৰলক কৰি ল'লোঁ। ইয়াৰ ওপৰত আমি ধুনীয়াকৈ এটা চাপ চিলাই কৰি দিম। এইটো আমি চাপ চিলাই মাৰি দিলোঁ। এই বস্তুটো একে মিলত এই কুচিবিলাক ধুনীয়াকৈ বহিছে। উল্টাই দিলে এনেকুৱা হৈছে, কিমান ধুনীয়া হৈছে বস্তুটো দেখিছে। এতিয়া আমি ইয়াৰ কাৰণে এটা নিয়াৰি বনাম। নিয়াৰিৰ বাবে এইটো আমাৰ কাপোৰ। আমি এনেকৈ কাপোৰবিলাক ফল্ড কৰি ভাঁজ কৰি একে মিলত আমি ধুনীয়াকৈ এটা ফিটাৰ নিচিনা নিয়াৰি বনাম। নিয়াৰিটো বনাই গজাল বা কিবা পিনৰ সহায়ত আমি ইয়াৰ ভিতৰলৈ সোমাই দিম। এইটো সোমাই দি এনেকৈ টানি টানি যিমান দূৰ ফিটাটো আমাৰ প্ৰয়োজন আমি ইমানখিনি ৰাখি বাকীখিনি কাটিং কৰি পেলাই দিম। এই ফিটাটো গোটেইটো খুলি নাযাবৰ কাৰণে আমি মাজত এটা চিলাই কৰি ইয়াক জইন লগাই দিম। হয়, তেনেহ'লে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আমাৰ চিম্পুল পাটিৱালা চেলোৱাৰ চিলাই কৰাৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক অৱশ্যই কৰিব। আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে আন্তৰিক ধন্যবাদ।